बड'फानि आदर्शआ बर' माहारिखौ गेरेमसा हारि दानाय बड'फानि आदर्शनि गेजेरजों बुहुमाव बर' हारिखौ जौगासार होनाय आरो बड'फानि जि सिमां दङमोन आलादा रायजोनि सिमां मुंख्लंफोरनि जि सिमां दङमोन आलादा रायजोनि सिमां दिनै आगानसे आगाननै जोङो आलादा रायजो मोननायनि खाथि लामायाव जों सहैबाय आरो बेखायनो जोङो आगानसेनिफ्राय गुबुन मोनसे आथालाव आवगायनानै आल्टिमेट जोंनि थांखियाव जों सहैनांगौ बेखायनो दुलाराय बर' फरायसा आफाद बे आफादा जिहेतु प्राइड अफ दा बड' कमिउनिटि बड'स आरो बे आफादखौ मजबुतै लाखिनांगोन बे आफादखौ बयबो मदद होनांगोन आरो बे आफादनि कर्मिफ्रा सान हर बर' हारिनि थाखाय जिबायदि खामानि मावदों बेनि थाखाय जोङो जेब्लाबो बिथांमोनखौ साबायखर बावनांगोन आरो सान हर खामानि मावनायनि गेजेरजों बर' हारिनि आल्टिमेट थांखिसिम बर' हारिखौ बुहुमाव गेवलांसार होनायनि थाखाय जों खामानि मावगोन बेखायनो आफादनि कर्मि आरो जोंनि जि आइडिय'लजि आरो प्रिन्सिपाल आरो जोंनि जि अबजेक्टिभ आरो बे एमखौ लानानै दुलाराय बर' फरायसा आफादा गोथों लामायाव जों खामानि मावगासिनो दं आरो बड'फानि जि आदर्श बड'फानि आदर्शआ बर' माहारिखौ गेरेमसा हारि दानाय बड'फानि आदर्शनि गेजेरजों बुहुमाव बर' हारिखौ जौगासार होनाय आरो बड'फानि जि सिमां दङमोन आलादा रायजोनि सिमां मुंख्लंफोरनि जि सिमां दङमोन आलादा रायजोनि सिमां दिनै आगानसे आगाननै जोङो आलादा रायजो मोननायनि खाथि लामायाव जों सहैबाय आरो बेखायनो जोङो आगानसेनिफ्राय गुबुन मोनसे आथालाव आवगायनानै आल्टिमेट जोंनि थांखियाव जों सहैनांगौ बेखायनो दुलाराय बर' फरायसा आफाद बे आफादा जिहेतु प्राइड अफ दा बड' कमिउनिटि बड'स आरो बे आफादखौ मजबुतै लाखिनांगोन बे आफादखौ बयबो मदद होनांगोन आरो बे आफादनि कर्मिफ्रा सान हर बर' हारिनि थाखाय जिबायदि खामानि मावदों बेनि थाखाय जोङो जेब्लाबो बिथांमोनखौ साबायखर बावनांगोन आरो सान हर खामानि मावनायनि गेजेरजों बर' हारिनि आल्टिमेट थांखिसिम बर' हारिखौ बुहुमाव गेवलांसार होनायनि थाखाय जों खामानि मावगोन बेखायनो आफादनि कर्मि आरो जोंनि जि आइडिय'लजि आरो प्रिन्सिपाल आरो जोंनि जि अबजेक्टिभ आरो बे एमखौ लानानै दुलाराय बर' फरायसा आफादा गोथों लामायाव जों खामानि मावगासिनो दं এটা অবৰ সংগঠনক আমি শেষ কৰি পেলাই ইয়াত নতুন এটা ব্যৱস্থাৰে নতুন ৰাজনীতিক এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা আছিলে বিপিএফে আজিৰ দিনত এটা ডাষ্টবিনৰ দৰে এটা ৰূপ লৈছে আৰু সেই ডাষ্টবিনটো যোৱাকালিও কৈছোঁ মই বিপিএফে এটা ডাষ্টবিনৰ এটা দল গতিকে এই দলত যি ব্যক্তিসকলে সাম্প্ৰদায়িক ভাল পায় আৰু যি ব্যক্তিসকলে একতাবাদীটো ভাল পায় দুৰ্নীতিটো ভাল পায় বিশেষ কৰি জাতীয়তাবাদী যিবিলাকে দল আছে তেখেতসকলে যেহেতু আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তাধাৰাৰে সকলোকে লৈ চলা যি আমাৰ চৰকাৰ সবকা সাথ সবকা বিকাশ সেই মন্ত্ৰটো সকলোৱে ভাল নাপায় গতিকে তেখেতসকলে আৱেগেৰে বহুত ফটো ডাষ্টবিনত পেলাইছে আৰু অনাগত সময়ত চাব আমাৰ এই মচলপুৰ অঞ্চল বুলি নহয় বৃহত্তৰ বিটিআৰত বিপিএফ শূন্য হ'বলৈ গৈ আছে ইয়াৰ পৰিমাণ আমি অলৰেডি পাইছোঁ কাৰণ আমাৰ যি যুঁজ আছিলে সেইটো কোনোবা দলৰ লগত যুঁজ নাছিলে আমাৰ যুঁজ আছিলে যে বিগত 10 বছৰ ধৰি যি ধৰণৰে এই অঞ্চলত আমাৰ এই ৰাইজে বাসিন্দাসকল বাস কৰি আছিলে এটা সাম্প্ৰদায়িক এটা চিন্তাৰে এটা ৰাজনৈতিক দলৰ লগত আমি সেই পৰিৱেশটো আমি পাইছিলোঁ গতিকে আমাৰ যুঁজটো আছিলে সাম্প্ৰদায়িকতা লোৱা যি ৰাজনৈতিক দল আৰু আমি সকলোকে মিলি লৈ যোৱা এটা দলৰ লগত যেনেকুৱা আমি এটা অবৰ সংগঠনক আমি শেষ কৰি পেলাই ইয়াত নতুন এটা ব্যৱস্থাৰে নতুন ৰাজনীতিক এটা ৰূপ দিয়াৰ কাৰণে চেষ্টা আছিলে ইয়াত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি হাজাৰ কোটি আমি ইয়াতে ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেখেতৰ চিন্তাধাৰাৰে আমাৰ যি এই বৃহত্তৰ বড়ো অঞ্চলৰ পৰা তেখেতে আমাৰ বড়ো এজন কেণ্ডিডেট আজি জয়যুক্ত কৰি আমাৰ বড়োৰ যি সন্মান তেখেতে ৰাখিলে আমি তেখেতক হাজাৰ কৰোৰ আমি ধন্যবাদ দিম আমি ইয়াত বিটিচিত সৰু এটা কাউন্সিল আপোনালোকে চালে গম পাব বৃহত্তৰ আমাৰ এনডিএ যে আমাৰ বিজেপি লিডিং এটা এনডিএ যি গোট আছে সেই গোটত ভাৰতত সকলো টিম ইয়াত অলৰেডি চামিল হৈছে যাৰ কাৰণে আজি আকৌ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকৌ এবাৰ প্ৰধানমন্ত্ৰী হৈছে আৰু তেখেতৰ এটাই মন্ত্ৰ সবকা সাথ সবকা বিকাশ আৰু এনডিএৰ এনেকুৱা এটা দল এনেকৈ এটা গোট যোনটো গোট সকলো সুখ দুখ যিকোনো সময়তে তেখেতসকলে এক হৈ পেলাই কাম কৰে ইয়াৰ প্ৰমাণ আগৰ পৰাই তেখেতসকলে দি আহিছে এইবাৰো বিটিচি যি আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াত আমাৰ বিজেপি আৰু ইউপিপিএলৰ আৰু এজিপিৰ যে আমাৰ মিত্ৰ জোট এনডিএ এইটোৱে গোটত থাকিব আৰু অলৰেডি ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক বহুতবাৰ কৈছে যে
আগন্তুক 25 বছৰলৈ আমাৰ বিটিআৰ অঞ্চলত যে আমাৰ মিত্ৰতা আছে AGP আৰু BJP আৰু UPPLৰ এইটো থাকিব বুলি তেখেতে কৈছে আৰু আমি বৰ উদ্যমৰে আমাৰ BJPৰ ৱাৰ্কাৰসকল আমাৰ UPPLৰ ৱাৰ্কাৰসকল আমাৰ AGPৰ ৱাৰ্কাৰসকলে অহা BTC ইলেকশ্যনত BPFক শূন্য কৰাৰ কাৰণে সকলোৱে আজিৰ পৰা কাম শুরু কৰিছে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায় তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন BPF যেহেতু আজিৰ দিনত ডাষ্টবিন সেই ডাষ্টবিনত ভোট কিতাপ দিছে বেলেগ একো নাই ইয়াত BTCত আৰু BPF আৰু নাই আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ আৰু বিশেষ কৰি এই দিনাখন যে আমি জয়যুক্ত হোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ যি এটা নতুন এটা পৰিৱৰ্তন আমাক দিলে আমি তেখেতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এই অঞ্চলত 10 বছৰ ধৰি আমাৰ এটা সাম্প্ৰদায়িক ধৰণৰ এটা পৰিৱেশ এটা বড়ো অবড়োৰ মাজত এটা সংঘাত এটা সৃষ্টি কৰা এটা দলে ইয়াত আমাক চলাই আছিলে গতিকে এইটো আঁতৰাই আজি ইয়াত আমি বিচাৰাৰ দৰে সকলো সমাজে বিচাৰাৰ দৰে আজি আমি ইয়াতে UPPL আৰু NDA আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ গতিকে সমগ্ৰ বিটিআৰবাসী ৰাইজক মই আপোনালোকৰ মিডিয়াৰে হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোদী সেইটো নহয় অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে NDA থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয় এইটো সমগ্ৰ ভাৰতত আৰু এটি NDAৰে নিয়ম আৰু NDA এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায় আৰু আমি সেই বিশ্বাসৰে NDAৰ লগত আমি আছোঁ গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে তাৰ আমি NDA হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম আৰু কি কিছুমান যুৱ মঞ্চৰ নেতাই ছ'চিয়েল মাধ্যমত দি আছে যে মোদী আৰু তেখেতৰ কাৰণেহে এইবাৰ কিন্তু BTC ইলেকশ্যনত BPLক বিদায় দিয়া হ'ব নহয় ইয়াত এটা কথা আছে আজি বহু ধৰণৰ কথা কয় কিন্তু আমি NDA হৈ পেলাই ইয়াত আমি UPPL আৰু BJP বুলি কথা নাহে আমি NDA হৈ খেলিছোঁ আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো যাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয় যেনেকুৱা এইবাৰ BPFে এই বিটিআৰ এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰূপৰ এটা ৰূপ লৈছে ডাষ্টবিন মানে আপোনালোকে গম পায় যে BPF বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়েই কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায় যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায় তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন BPF যেহেতু আজিৰ দিনত ডাষ্টবিন সেই ডাষ্টবিনত ভোট কিতাপ কৰিছে বেলেগ একো নাই ইয়াত BTCত আৰু BPF আৰু নাই আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে অকলে খেলাৰ কথাই নাই যেতিয়ালৈ আমি এতিয়া NDA হৈ আছোঁ NDA অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ মই সেইটোৱে কৈছোঁ BPFৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ভোট ডাষ্টবিন এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব ডাষ্টবিনৰ কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বিটিআৰবাসী ৰাইজে জানে অতীততে BPFক ভাল পাই পেলাই কোনো ভোট দিয়া নাই BPFক ডাষ্টবিন বুলি ভোটটো পেলাইছে ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব ৰাজনীতিকত নহ'ব সেইটো ৰাজনীতিকত আমি সকলোৱে ভাই আৰু আমি ভাই হ'লে NDA হৈ আমি অহা দিনতো আমি সেনেকুৱাই যাম